Hello viewers, welcome to my YouTube channel. Welcome. আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ। এটা নতুন জেগালৈ যাম। জেগাটোৰ নাম এতিয়া নকওঁ, গতিকে ভিডিঅ'টো স্কিপ কৰি गजब बेइज्जती है মানে ইনডাইৰেক্টলি কৈছে আৰু বুজি লওক বুলি নেকি? গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰি আপোনালোকে কণ্টিনিউ চাই থাকিব। এয়া আমি গৈ আছোঁ জংঘলৰ মাজেদি। আমচৈ গৈ আছোঁ। ৰাস্তাটো চব ৰাস্তাটো পূৰা মানে এনেকুৱা লাগিছে আমি জংঘলৰ মাজেদি গৈ আছোঁ। গাইছ চব আপোনালোকে ভিউ ডাঙনি ঠাণ্ডা দেই। ইমান ধুনীয়া লাগিছে ন? ডাঙনি নহয় ফাটিলে হয় এইপিনে চুলি কিবা গ'ল মানে চব কিমান ধুনীয়া লাগিছে ন? পাহাৰ দেখা নাই ৱাও লাগিছে। আৰু চব সেই গছৰ ওপৰত চব কেনেকৈ মানে এনেকুৱা খুব বনাই লৈছে ঘৰ জংঘল ফাটি যাব। এয়া চব মানুহবোৰ ৰেষ্ট লৈ আছে তাত। অঁ হেৰি কি বুলি কয় চৰাই খেদিব। চব ঘৰ এটা বনাইছে ওপৰত হাগিলাবি। অঁ সেয়া চব ঘৰ এটা বনিছে গছৰ ওপৰত। गाइस ये है আমচৈ বাগান পাহাৰ মানে কি ক'ব আৰু কম্বিনেশ্যন। এইফালে পথাৰ মানে প্ৰাকৃতিক সৌন্দৰ্য আৰু মানে ৰাতিপুৱা শুই উঠি থাকে এইটো দেখিলে ভালে লাগিছে ন মনটো। চ' আমি এতিয়া আধা নগাঁও, আধা মৰিগাঁও আৰু আধা কাৰ্বি আংলং তিনিটা ডিষ্ট্ৰিক্টত আছোঁ। আমিও গাড়ী লৈ আহিছোঁ। আমি পাই গ'লোহি। এয়া মানে মন্দিৰ আছে, গতিকে ফুলৰ থালি মানে পূজাৰ থালি। মানুহ আহে মানে ন অহাটো। সেইফালে চব পিকনিক খাই আছে মানুহবিলাক। এয়া পিকনিক ইয়াৰ পৰাই মানে অকণমান দেখা গৈছে দৃশ্যটো, মানে নিজৰাটো মানে ৱাটাৰফলটো অকণমান ইয়াৰ পৰা দেখা পাইছে। আপোনালোকে দেখা নাই পোৱা চাগে। চলো এইফালে চক মানে নিজৰ মানে পানীৰ মানে শব্দটো শুনি পাইছে নে নাপাইছে নাজানো, পৰা শুনি পাইছোঁ। এইফালেও যাব পাৰি ন? সেইফালে মন্দিৰটো আছে, এইটো চাইডে মন্দিৰটো আছে। আমি এইফালে যাওঁ। গৰুটো দেখিছিলোঁ। এইফালে মন্দিৰলৈ যাম ৰ'বা। ৰাস্তাই ৰাস্তা মানে দলঙে দলং আৰু কৃষ্ণ। আমি ইফালে যাব লাগিছিলে ন? ইফালে যাব পাৰি নেকি? ৰাস্তা আছে চাগে। অঁ যাম আকৌ পাৰিচোন, ইফালে আছেচোন চিৰি। চব গাইছ কিমান ধুনীয়া জেগা। চব মন্দিৰ আছে এইডোখৰতে এটা। সিফালে গৈ লওঁ নেকি? ন ৰাস্তা ইফালে যাম। অঁ গৈ লওঁ। মানে পূৰা মানে এইটো নেচাৰেল হয় ন, একো মানে ইয়াত মানে ইমান এটা হেৰি কৰা নাই।
ব'লা চলো। ওপৰত আমি মানুহ দেখিছোঁ, তো গতিকে ওপৰলৈ যাম আমি। জেগাডোখৰ নাম শিৱকুণ্ড হয়, মানে শিৱ মন্দিৰ আছে আৰু ওচৰত এয়া মানে জুৰি। পূজা কৰিছে সেয়া চাওক। ৰ'ব আমি ওপৰত গৈ লওঁ, আছে আপোনালোকক ভালকৈ দেখাম। কেমেৰাই মানে ভালকৈ কেপচাৰ কৰিব পৰা নাই বস্তুটো। সেয়া দেখি পাইছেনে নাপাইছে জানো। আইঅ সেয়া মন্দিৰ। শিৱ মন্দিৰ, নন্দী, ভিতৰত শিৱলিংগ আছে। তো আমি এতিয়া ওপৰলৈ যাম। চেণ্ডেলযোৰ মানে খোজকাঢ়ি সেনেকুৱা মানে অঁ পিছলৈ গ'ল, দিগদাৰে হ'ব এতিয়া উঠিবলৈ। আমি আৰু উৎপতীয়া মানুহবোৰ য'তে ত'তে সোমাই যাওঁ, মানে চান্সটো নেৰোঁ। চ' আমি গৈ আছোঁ আৰু এতিয়া। অ'হ এইফালে চাওক, ভাবি লৈছোঁ। Let's go. চেণ্ডেলটো খুলিব লাগিব গাইজ, ৰ'ব এক ছেকেণ্ড। অঁ গাইজ ৰাস্তাটো বহুত থিয়, এতিয়া নামো কেনেকৈ চাচোন। बेटा तुमसे ना हो पाएगा। তো তলত পাই গ'লোঁ। সেইবাৰ মোৰ মোবাইলটো পানীত পৰি গ'ল, এইবাৰ যাতে নপৰে ভগৱানক সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। উপৰিঞ্চি গাইজ মোৰ গাটো ভাল নাই, চ' পানীটো ইমান খেলিব নোৱাৰিম আৰু যিমান পাৰোঁ ইমানটো এভইড কৰিম। গাটো ভাল নাই, চৰ্দি লাগি আছে, জ্বৰ, চ' ইমান পানী খেলিব নোৱাৰোঁ আৰু মই অকণমান বাচি বাচি যাব লাগিব। কিন্তু মন গৈছে, চক না চবে খোজকাঢ়িছে। মোবাইলটো সিবাৰটো পানীত পৰি গ'ল, তো ভাবিছোঁ এবাৰ যাতে নপৰক ফোনটো, সাৱধান। চ' এতিয়া যাম, পাৰ হ'ম আৰু সেইফালে যাওঁ, আগলৈ যাওঁ গাইজ। চেণ্ডেল উঠি বাঢ়ি গৈছে, চেণ্ডেল উঠি বাঢ়ি গৈছে। ये देखिए गाइस, ये क्या है? ये देखिए गाइस, ये छोटा वाटरफॉल। ये शौक वाओ। ये है छोटा वाटरफॉल गाइस।
বেছি ওচৰলৈ আৰু যাব নোৱাৰি, বহুত পিছল হয়। তো আমি এতিয়া যাওঁগৈ আৰু বহুতখিনি ফটো মাৰিলোঁ, ভিডিঅ' কৰিলোঁ। মই নাই, মই বহুতখিনি ফটো এখন মাৰিছোঁ, দুখন মাৰিছোঁ, দুখন। ভাল হ'বা এইডোখৰ পাৰ হৈ লওঁ নেকি? সেইফালে চাব পাৰে। গাইজ আমি এতিয়া আমি কিমান ডেঞ্জাৰ জেগাত মানে আহিছোঁ। ইউ কেন চি। তো গাইজ আমি এডোখৰ চুঁচৰিব লাগিব এতিয়া। এয়া চক। এতিয়াই মই অলপ পৰিছিলোঁ। 32টা দাঁত মোৰ আজি ভাগি থাকিলে হ'লে। ভৰি চৰি বিষাই গ'লগৈ, ওপৰৰ পৰা ইমান নামি আহিছোঁ। চাওক আপোনালোকে চাওক আমি ক'ৰ পৰা নামি আহিছোঁ। মানে একচুৱেলি এইডোখৰ পিকনিক স্পট হয়, মানুহে ইয়াত পিকনিক খাবলৈ আহে। এই মন্দিৰো চাবলৈ আহে, মেক্সিমামে পিকনিক খাবলৈ আহে। মানুহ কিন্তু আহিছে দেই, নহা নহয়। গাড়ী লৈ আহিছে, ট্ৰেভেলাৰ লৈ আহিছে, মানে পিকনিক খাব আহিছে আৰু মানুহবোৰে। এইডোখৰ কিন্তু আপোনালোকে দোকান বুলি কোৱা বস্তুটো নাপাব। ইয়াত মানে পাব চাহ তাহ খাব পৰাকৈ, মানে তেনেকৈ নাই আৰু। এতিয়া মেক্সিমামটো আপোনাৰ পূজাৰ থালি বা সেইবিলাকৰ মানে দোকানেই আছে, আৰু আছে এনেই সৰু চিপছ টিপছ এনেই আৰু পাই যাব, সৰু দোকান এখন আছে। তো আপোনাৰ যদি ইয়াত পিকনিক খাবলৈ আহোঁ বুলি ভাবিছে তেন্তে আহিব পাৰে।